হয়, মই প্ৰথমতে আপোনালোক সকলোলৈ যি সাংবাদিক বন্ধুসকল ইয়াত আহি উপস্থিত হৈছে আমাৰ এই 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীলৈ, তাৰ কাৰণে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা আপোনালোক সকলোলৈ বিনম্ৰভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ। হয়, আপোনালোকে চিন্তা কৰক, আমাৰ ভাৰতবৰ্ষৰ পৰা আদি কৰি বিশেষকৈ অসমৰ সৰ্বসাধাৰণ জনসাধাৰণ বা ৰাইজৰ মনত এটা শংকা জন্ম হৈছে। এটা শংকাই মানুহৰ মনৰ ভিতৰত জন্ম লৈছে। সেই শংকাটো হ'ল কি জানিবা, আমাৰ ভাৰতবৰ্ষ তথা অসম, গোটেই ভাৰতবৰ্ষ আজি আপোনালোকে দেখিব পাৰিছে শ্ৰীলংকাৰ কি অৱস্থা হৈছে। সেই শ্ৰীলংকালৈ ৰূপান্তৰিত হয় নেকি, এনেকুৱা ধৰণৰ এটা শংকাই ভাৰতবৰ্ষৰ জনসাধাৰণৰ মনত মানে বাসা বান্ধিছে বুলি মই এটা অনুভৱ কৰিব পাৰিছোঁ। আপোনালোকে চাওক, আজি দৰৱৰ মূল্যৰ পৰা আদি কৰি জীৱনদায়িনী যি ঔষধৰ পৰা আদি কৰি আজি পেট্ৰল জাতীয় সামগ্ৰী, আজি ঘৰ বনোৱা সামগ্ৰী, আজি আপুনি কেঁচা সামগ্ৰীৰ পৰা আদি কৰি যিকোনো ধৰণৰ সামগ্ৰীৰ মূল্য কেনেকৈ আকাশলংঘী হৈ আছে, সেই কথাটো আপোনালোকে অৱগতৰ বাহিৰত নহয়, আপোনালোকে অৱগত। মই এটা কথা চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকৰ অকল চৰকাৰৰ ভেটিটোৱেই মজবুত কৰাৰ চিন্তাধাৰা বাদ দি পেলাই অসমৰ জনসাধাৰণৰ ভেটিটো শক্তিশালী কৰিব লাগে। কাৰণ আপোনালোকে সেই মিটিং সভা সমিতিত গৈ উল্টা পুল্টা ডাঙৰ লেকচাৰ মাৰি থকাই কিন্তু অসমৰ জনসাধাৰণৰ লক্ষ্য হৈছে, অসমৰ জনসাধাৰণে পৰিলক্ষিত কৰিব পাৰিছে। গতিকে আমি সদৌ অসম সাধাৰণৰ কাৰণে, সৰ্বসাধাৰণ ৰাইজৰ কাৰণে আজি আমি এই অৱস্থান ধৰ্মঘট গোটেই অসমৰ প্ৰত্যেকটা জিলাৰ সদৰ স্থানবিলাকত আমি অনুষ্ঠিত কৰিছোঁ। আজি এই ধৰ্ণা কাৰ্যসূচীৰ দ্বাৰা আজি সাংবাদিক বন্ধুসকলৰ জৰিয়তে আমি চৰকাৰক জনাব বিচাৰিছোঁ যে আজি যি মাধমাৰ সুধাইছে সৰ্বসাধাৰণৰ ৰাইজৰ মাথাত, এই মাধমাৰৰ পৰা সৰ্বসাধাৰণৰ ৰাইজক অনতিপলমে অস্তিত্ব দিব লাগে, অনতিপলমে এই মূল্যবৃদ্ধি ৰোধ কৰিব লাগে। অন্যথাই কিন্তু অসম তথা ভাৰতবৰ্ষৰ পৰিস্থিতি আজি শ্ৰীলংকাত যি ধৰণৰ হৈছে অনুৰূপ পৰিস্থিতি হ'ব বুলি আমাৰ মনত এটা সন্দেহ জাগিছে। গতিকে এই চৰকাৰখনক আজি অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ অযোগ্য যোগান মন্ত্ৰী মাননীয় ৰঞ্জিত দাসক সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে নিজৰ শাৰীৰিক সুস্থতাৰ কাৰণে ফিট এক্সাৰচাইজবিলাক কৰি নাথাকি ৰাইজৰ স্বাস্থ্য যাতে ভাল থাকে, সেই ৰাইজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে বিশেষকৈ ঔষধজাতীয় পদাৰ্থৰ মূল্য ৰোধ কৰিব লাগে। আপোনালোকে চাউল দাউলৰ পৰা আদি কৰি পেট্ৰল জাতীয় সামগ্ৰী, আজি গেছ চিলিণ্ডাৰৰ কিমান দাম হৈছে, প্ৰত্যেকটা সামগ্ৰীক দাম কম কৰিব লাগে। অন্যথাই কিন্তু আমাৰ ভাৰতবৰ্ষৰ অৱস্থা খুব জুৰুলা হৈ পৰিব। ভাৰতবৰ্ষখন যাতে বেলেগ উন্নত দেশবিলাকৰ লগত খোজ মিলাই চলিব পাৰে, তাৰ কাৰণেই আজি আমি অহৰহ চেষ্টা কৰি গোটেই অসম জুৰি এটা আন্দোলন। আপোনালোকে গম পাইছে যে সমগ্ৰ দেশৰ লগতে অসমতো যি অত্যাৱশ্যকীয় সামগ্ৰী আছে, যি আকাশলম্বী মূল্যবৃদ্ধি, এই মূল্যবৃদ্ধিৰ প্ৰতিবাদত আমি ইয়াত 2 ঘণ্টাৰ অৱস্থান কাৰ্যসূচী হাতত লৈছোঁ। আপোনালোকে জানে যি সময়ত পেট্ৰলৰ দাম প্ৰত্যেক দেশতে কম দামত পাই আছে, সেই একে পেট্ৰল আমি সেই দামতে কিনি আমাৰ দেশত ভেট আৰু টেক্স ভৰাই দিয়াৰ কাৰণে আমি বেছিকৈ কিনিব লগা হৈ আছে। ইয়াৰ আগতে আপোনালোকে জানে যে ক'ভিড মহামাৰীয়ে মানুহখিনিক আৰ্থিকভাৱে যি জুৰুলা কৰি থৈ গ'ল, তাৰপিছত এই মূল্যবৃদ্ধিয়ে মানুহক জীয়াই থকাৰ যিখিনি অধিকাৰ আছে তাত মানে হেঙাৰ হৈ থিয় হৈছে। ইয়াত চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য আছে যে এই ৰাজ্যৰ যি শাসনকৰ্তা আছে তেওঁলোকৰ দায়িত্বত পৰে এইখিনি যে তেওঁলোকে এই মূল্যবৃদ্ধিক নিয়ন্ত্ৰণ কৰি মানুহখিনিক সঠিকভাৱে জীয়াই থকাৰ যিটো এটা ৰাস্তা কৰি দিয়াৰ এইটো আমাৰ চৰকাৰৰ দায়িত্ব। কিন্তু আমি দেখিবলৈ পাইছোঁ এই চৰকাৰখনে এটা উদাসীনতাৰ মনোভাৱ লৈ যিদৰে মানুহৰ পিনে নাচাই বিভিন্ন যেনেকুৱা ডাঙৰ কোম্পানীবিলাক পুঁজিপতিৰ হাতত গতাই দিছে আৰু বিভিন্ন সময়তে চৰকাৰৰ মিলি ভগতত বিভিন্ন দালাল আৰু মধ্যভুক্ত বিভিন্ন অসাধু ব্যৱসায়ীয়ে এই মূল্যবৃদ্ধিটো বঢ়াই আছে, কিন্তু আমাৰ চৰকাৰে ইয়াৰ প্ৰতি কোনো ব্যৱস্থা লোৱা আমি দেখিবলৈ পোৱা নাই। সেইকাৰণে আজি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে প্ৰত্যেকখন জিলা সমিতিৰ সদৰ স্থানত আমি ধৰ্ণা কাৰ্যসূচী হাতত লৈছোঁ। সেই মৰ্মে আমি পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ তৰফৰ পৰা আজি গোসাইগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ত 2 ঘণ্টাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি আছোঁ। আৰু ইয়াৰ পিছতো যদি চৰকাৰৰ কোনো ধৰণৰ কাণ সাৰ নলৰে তেনেহ'লে ইয়াতকৈ আমি ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য থাকিম। ধন্যবাদ।